Hello everyone, welcome back to my YouTube channel. নমস্কাৰ আৰু আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আপোনালোকে যদি মোৰ চেনেলটো ফাৰ্স্ট টাইম ভিজিট কৰিছে then please subscribe my channel and যদি already subscribe কৰিছে then thank you so much. And আজি মই এটা ৰেচিপি ভিডিও লৈ আহিছো। আজি মই ফাৰ্স্ট টাইম বনাই চাম এই ৰেচিপিটো। হয়তো আপোনালোকে বনাই খাইও চাব পাৰে। মই কিন্তু ফাৰ্স্ট টাইম বনাই খাই চাম আৰু কেনেকুৱা লাগে আপোনালোকক কম আৰু আপোনালোকে বনাই খাই চাব আৰু আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। বলক তেতিয়াহ'লে ভিডিওটো আৰম্ভ কৰোঁ। চিকেনখিনি বনাবৰ বাবে মই লৈছোঁ বিলাহী দুটামান আৰু গ্ৰীণ পি, কেঁচা মটৰ আৰু মছলা, জালুক আৰু জিৰা গুড়ি একেলগে খুন্দিছোঁ আৰু আদা খুন্দিছোঁ, নহৰু থেতেলিয়াই লৈছোঁ আৰু পিঁয়াজ আলু দুটামান কাটিছোঁ আৰু চিকেনখিনি। আৰু কেৰাহী এখন লৈ তাতে তেলখিনি দি অলপ টাইমৰ বাবে গৰম হ'ব দিছোঁ। তেলখিনি গৰম হৈ গ'ল, বেছিয়ে গৰম হৈ গ'ল, ইটো সিটো কৰি থাকোঁতে বেছি গৰম হৈ গ'ল। ইয়াতে মই পিঁয়াজখিনি দি দিছোঁ আৰু অলপ লৰাই দিছোঁ। বেছি গৰম হৈ গ'ল আৰু মই ইয়াতে অলপ নহৰুখিনি দিম আৰু পিছত দিম, ৰাখিছোঁ অলপ। আৰু এতিয়া চিকেনখিনি দি দিছোঁ আৰু অলপ টাইমৰ কাৰণে লৰাই এনেকৈ ভাজিম। আৰু নিজৰ জোখাৰে সোৱাদ অনুসৰি নিমখ, আৰু কিছুমানে বেছি খায় কিছুমানে কম খায়, নিজৰ জোখাৰে দিব আৰু নিজৰ জোখাৰে হালধি নিজৰ জোখাৰে দিব। আৰু মই কেঁচা জলকীয়া মোৰ ওচৰত নাই, সেইকাৰণে মই গুড়ি জলকীয়া দিছোঁ, খুন্দি লোৱা জলকীয়া। আমাৰ মিচিং মানুহে শুকুৱাই নিজৰ বাৰীৰ জলকীয়া শুকুৱাই এনেকৈ খুন্দি ৰাখে, বহুদিনলৈ সংৰক্ষণ কৰি ৰাখে, এনেকৈ খায়। আৰু এনেকৈ অলপ টাইমৰ কাৰণে লৰাই ভাজিম। কালাৰটো ভাল লাগিছে ন, মোৰ খাওঁ লাগি গৈছে। আৰু এতিয়া অলপ কিবাখিনি দি দিম, মছলাখিনি, আৰু অলপ লৰাই দিম। আৰু এতিয়া খুন্দি লোৱা আদাখিনি দি দিছোঁ আৰু এনেকৈ লৰাই দিম। আৰু এতিয়া নহৰুখিনি দি দিম। অলপ ৰাখি থৈছিলোঁ যে, মই বাকলিখিনি গুচোৱা নাই। আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে আপোনালোকে বাকলিখিনি গুচাই ল'ব পাৰে। মই ভাল পাওঁ বাকলিখিনি থাকিলে, সেইকাৰণে মই দি দিছোঁ। মই ইয়াতে জলকীয়া বেছিকৈ দিছোঁ, আপোনালোকে কমাই ল'ব পাৰে। মই জলকীয়া বেছি খাওঁ, সেইকাৰণে মই জ্বলা বেছি খাওঁ, সেইকাৰণে মই অলপ দিছোঁ। আৰু আলুখিনি এতিয়া দি দিছোঁ আৰু অলপ লৰাই ভাজিম। আৰু মই মটৰখিনিও দি দিম এতিয়া। গ্ৰীণ পিখিনি দি দিম আৰু এতিয়া গ্ৰীণ পিখিনি দি দিছোঁ এতিয়া। ফাৰ্ষ্ট টাইম বনাই খাইছোঁ, বনাই খাম। ফাৰ্ষ্ট টাইম বনাইছোঁ, কেনেকুৱা হয় নাজানো, ভাল হ'বনে বেয়া হ'ব, কিন্তু কালাৰটো চাই মোৰ কিবা ভাল হ'ব যেনেই লাগিছে। গোন্ধটো ভাল আহি আছে। লৰাই ভাজিম আৰু অলপ টাইমৰ কাৰণে এইটো ঢাকনিৰে ঢাকি ৰাখিম। মিডিয়াম ফ্লেমত অলপ ৰাখিম। অলপ ৰখাৰ পিছত ঢাকনিখিনি
খুলি দিম চাওঁ ৱাও কেনেকুৱা লাগিছে বাৰু আপোনালোকৰ ৱাও এনেকৈ অলপ লৰাই ভাজিম এতিয়া আলুখিনি সিজা নাই মিডিয়াম ফ্লেমত ভাজি আছোঁ আৰু এতিয়া মই বিলাহীখিনিও দি দিম বিলাহীখিনি দি দিছোঁ লৰাই ভাজিম জিভাৰ পানী ওলাই গৈছে মোৰ কেনেকুৱা লাগে কেনেকুৱা হ'ব গম নাপাওঁ কিন্তু জিভাৰ পানী ওলাই গৈছে আৰু এতিয়া ঢাকনিৰে ঢাকি দিছোঁ অলপ টাইমৰ কাৰণে আৰু এতিয়া খুলি চাইছোঁ কেনেকুৱা হয় ৱাও বিলাহীখিনি গলি গৈছে আলুখিনি হ'লেও সিজা নাই অলপ ৰাখিব লাগিব সিজিব দিব লাগিব অলপ ভাঙি দিব লাগিব ন কেইটামান সেইকাৰণে অলপ সিজা নাই আলুখিনি এতিয়া ঢাকি দিম আলুখিনি সিজিবৰ কাৰণে অলপ টাইমৰ কাৰণে এতিয়া আকৌ খুলি চাইছোঁ ভাল লাগিছে কালাৰটো আলুখিনি অলপ সিজিছে হ'লেও ইমানকৈ সিজা নাই অলপ সিজিছে ভাঙি দিছোঁ ডাঠ হ'ব লাগিব পানী দিম সেইকাৰণে অলপ ভাঙি দিছোঁ গ্ৰেভি হোৱাকৈ এনেকৈ কেইটামান ভাঙি দিম আলুখিনি আৰু এতিয়া মই পানীখিনি দি দিম নিজৰ জোখাৰে আপোনালোকে হয়তো পানী কমাই ল'ব পাৰে মই অলপ সৰহকৈ দিছোঁ কাৰণ মানুহ অলপ বেছি আছে সেইকাৰণে অলপ সৰহকৈ লৈছোঁ আপোনালোকে কমাই ল'ব পাৰে আৰু এতিয়া ঢাকনিৰে ঢাকি দিম আৰু উতলিবলৈ দিম হাই ফ্লেমত উতলিবলৈ দিম উতলি আছে অলপ টাইম উতলিব দিয়াৰ পিছত খুলিছোঁ অলমষ্ট হৈছে আৰু হ'লেই মানে ইমানেই মোক জোলখিনি লাগে আৰু ইয়াতকৈ কমাব নোৱাৰি আৰু লাগে অলপ জোলখিনি আলুখিনি ধুনীয়াকৈ সিজি গ'ল আৰু অলপ ভাঙি দিছোঁ মই নিমখখিনি টেষ্ট কৰি চাইছোঁ অলপ কমতি হৈছে সেইকাৰণে অলপ নিমখ দি দিম অলপ কম হৈছে আৰু এতিয়া হ'ব আৰু হৈ গৈছে আৰু কিন্তু বনাই থাকোঁতে মই ধনিয়া দিবলৈ পাহৰি থাকিলোঁ নহয় ধনিয়াই নিদিলোঁ সেইকাৰণে ধনিয়া দিলে আৰু ভাল লাগিলে হয় কিন্তু মই ধনিয়া দিবলৈ পাহৰি থাকিলোঁ হৈ গ'ল এতিয়া নমাম আৰু কেনেকুৱা লাগিছে বাৰু আপোনালোকৰ এতিয়া এইবোৰ নহজাওঁ ডাইৰেক্ট খাম আৰু খোৱাৰ টাইমত কেমেৰা বন্ধ আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিলে দেন প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কেনেকুৱা লাগিলে মোক কোৱাই নাই নহয় বহুত ভাল লাগিলে আপোনালোকে বনাই খাই চাব আৰু আপোনালোকে মোক কমেণ্টত জনাব আৰু আপোনালোকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব সদায় কোৱাৰ দৰে কৈছোঁ আৰু লগতে থকা বেল আইকনটো ক্লিক কৰি দিবলৈ নাপাহৰিব ধন্যবাদ